या देखिছেনে বাৰু আমি ক'ত আহিছো আমি আহিছো ডিব্ৰুগড় সান ক্লিনিকত এয়া বহি আছো আমি ইমান আমনি লাগিছে গটিকে ইয়াতে বহি লৈছো মাইনাৰ ৰিপৰ্ট কেটামান কৰিব দিছে বহুত দিন হল বেমাৰ হৈ আছিল দেখাই আছিল ভাল পোৱা নাই গটিকে বেমাৰ এটা ওলাইছে আৰু আজি অপাৰেচন কৰিব গটিকে আজি কৰিব কাৰণে আৰু কেটামান ৰিপৰ্ট কৰি লব দিছে নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আমাৰ একেবাৰে ভাল নাই মাইনাৰ বহুত দিন বেমাৰ হৈ আছে এয়া আমি আহি আছো ডিব্ৰুগড়লৈ আৰু এয়া গাড়ী পা নামিলো গাড়ীখন দূৰত থৈ খুস্কাৰি আহি আছো আৰু এতিয়া আমি সান ক্লিনিকত হুমাম আজি তাই অপাৰেচন কৰা কথা আছে या खुस्कारी आही आसु रिपोर्ट केटामान কৰিবলৈ দিছে অপাৰেচন কৰিবৰ কাৰণে গটিকে হে আমি আহি আসু পাই গলু या দেখিছেনে মাইনাক এক্সৰে কৰিবলৈ হুমিওৱা হৈছে या এক্সৰে কৰিবলৈ তাই এনেকৈ ৰখি দিব লগা আছে এক্সৰেটো হৈছে নাকৰ হয় আৰু আগতে বাকিবিলাক কৰা হৈ গল 1টা বজাত দিম কৈছে 2টা মান আৰু 2টা মান 3টাত দিম কৈছে সঠিক যদি থাকে আজি অপাৰেচন কৰিম বুলি কৈছে ডক্টৰে তাই বুলে চকুত ধুলি হুমাইছে বুলে ৰাস্তাৰ ফালে যোৱা গাড়ীবোৰক ইমান বকি গৈছেও তাই কৈ দিয়া তুনা হলে তুমি গাইখন ভালকে চলাবা স্পিড নচলাবা বাবা আও ককা গাইখন স্পিড নচলাবা কেলে স্পিড চলাব নালাগে কেলে স্পিড চলাব নালাগে মোৰ চকু পানী ওলাই যায় মানে তোমাৰ চকু পানী ওলাই যায় কানে কেলে চকু পানী ওলাইছে এনে তাহাতে গাইখন স্পিড চলাছে কানে ও মই এটা কলো একানে স্পিড চলাব নাই কোৱা এতিয়া এফালে দি বেটিক আকৌ ভাত অকন খুৱাই দিছো গাড়ীত আহি হেয়াত বহি আমনি লাগিলে তাই খুব আমনি কৰিছে এটোৱে কৰিছে যে আমনি লাগিছে বহি থাকো কবাত গাড়ীলৈ যাও এনেকুৱা কৰি আছে গটিকে ভাবিলো আৰু দেৰিও হৈছে সৰু ছোৱালী ভুক লাগিছে আৰু মাকক বেজি দিয়া দেখি ইমান ভয় কৰিছে বেজি দিয়া কাৰণে তাই দেখি পালে বেজি দিলে মানে টেষ্ট লৈছিলে তেতিয়া তেনেকৈ দেখিলে তাই ভয় কৰিছে চাই আছিলে পটককে দেখিলে মাকক ভিতৰলৈ মতাৰ কাৰণে তাই ভয়ও খাইছে গাড়ীলৈ লৈ আহিলো আৰু মই ভাত লৈ গৈছিলো গুটে কিজনলৈ হোৱাৰ কাৰণে কিমান দেৰি হয় ঠিকনা নাই কাৰণ তো আজি অপাৰেচন কৰা কথা আছে খুব বিষ হৈছে মূৰ ঘূৰাইছে বমি হৈছে সদায় আজি 10-15 দিন হৈ গল গটিকে হে তাইক অকনমান ভাত খুৱাই দিছো ভাত নাখায় ইমান ফুসুলাইছো চাকচোন বাৰু এফালে দি এইখিনি উলালে অপাৰেচন কৰি কিন্তু ভালকে এটো নুঠুলে বহুত লেতেৰা কিবা কিবি উলাইছে এফালে দি তাইক অপাৰেচন কৰি উলিয়াব লৈছে মাটি আছে আৰু তাই হাড়ি কাটিছে ভিতৰত হাড়ি কাটিব লাগিব বুলি ক'লে অলপ এয়া তাইক উলিয়াই আনিবলৈ মাটি আছে আৰু মানুহ আহিছে ঘৰৰ মানুহ বিচাৰিছিলে হে এতিয়া উলিয়াই আনিব ভাবিলো ইমান বেয়া লাগিছে যদিও আপোনালোকক অকনমান ভিডিও কৰি ৰাখি থওঁ বুলি কেনে আৰু ভিডিওটো কিন্তু কালিৰ হয় দি আজি নহয় কাৰণ তাই এতিয়া ছুটি হৈ গল এফালে দি উলিয়াই আনিছে তাইক দেখিছেনে বাৰু আৰু এফালে দি উলিয়াই আনি আছে এবিলে স্যান্ডেল বিলাক আছিল মানুহবোৰৰ ইমান মানুহ ৰখি আছে অকল আমাৰ তাই নহয় এতিয়া আইসিইউত ভৰাবলৈ নিছে তাইক এনে ধৰণে তাই গমেই নাপায় কেনি নিছে কি কথা ইয়া দেখিছেনে বাৰু ইমান ঠাণ্ডাত কিমান যে কষ্ট পাইছে তাই এফালে দি ইয়াত হুমিয়াই থৈছে এনে ধৰণে ভিতৰত হুমিয়াই লাগৈ আৰু গটিকে হে আপোনালোকক অকমান দেখালো যদিও বেয়া লাগিছে আজিলৈ বাই